ঢেকীয়া ঔটেঙা মাছৰ জোল আনিছিলোঁ চাহ লাইৰ লগত মাছ পুৰি ফ্ৰাই লৈছে চাটনি বনাইছে কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে মানে আপোনালোকে এইটোৱে বাছি ল'লে যে থলুৱা খাদ্যৰ ওপৰত সেইটো কাৰণ কি কাৰণ থলুৱা আহাৰ বিচাৰিলোঁ এইটোৱে কাৰণ কি যে আজিকালি বহুত মানে আমাৰ ঘৰুৱা যিবিলাক বা বনৰীয়া যিবিলাক শাক পাচলি হয় আজিকালি বিলুপ্ত হৈ গৈছে মোৰ নাম ৰিম্পী মৰাণ মোৰ ঘৰ কাকপথাৰ তিনিচুকীয়া জিলা আৰু আমি আজি আহিছোঁ আৰণ্যকৰ পৰা আপোনালোকে বহুতে হয়তো আৰণ্যকৰ নাম শুনিয়ে আহিছে বাইদেউসকলে আৰু যিসকলে ইয়াত উপস্থিত আছে মই এনেই থুলমূলকৈ অলপ কৈ দিওঁ যিহেতু দুই একে হয়তো নাজানিবও পাৰে আৰণ্যক এক বেচৰকাৰী সংস্থা যিয়ে ৰিচাৰ্চ কৰে পৰিৱেশৰ লগত জড়িত বিভিন্ন বিষয়বস্তুৰ ওপৰত আৰু আৰণ্যকৰ মুখ্য অফিচটো আছে বেলতলা তাতে তেওঁলোকে প্ৰায় 16টা ডিভিজনত কাম কৰে আৰু তাৰে 16টা ডিভিজনৰ ভিতৰত আমি যিটো ডিভিজনত কাম কৰোঁ সেইটো হৈছে হাতী ডিভিজন ERCD আমি হাতীৰ সংৰক্ষণৰ কাৰণে কাম কৰোঁ আৰু সেই অনুপাতে আমি যোৱা বছৰৰ পৰা যিহেতু আমাৰ আপাৰ আসামত এটা প্ৰজেক্ট ষ্টাৰ্ট হৈছিলে হাতী মানুহৰ সংঘাতৰ ওপৰত হাতী মানুহৰ সংঘাতটো আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ আৰু হাতী আৰু মানুহ কেনেকৈ একেলগে সহাৱস্থান কৰিব পাৰিব একেলগে কোএক্সিষ্ট কৰিব পাৰিব সেইকাৰণে সেই অনুপাতে আমি আপোনালোকৰ তিনিচুকীয়াত আমি শদিয়া আমি 4খন গাঁও বাছি উলিয়ালোঁ সেই অনুপাতে পদুমফুলা বচাগাঁও 1 নং বচাগাঁও 2 নং বচাগাঁও তেনেকৈ গাঁওকেইখন বাছি উলিওৱা হ'ল আৰু সেই অনুপাতে আমাৰ উদ্দেশ্য আছিলে যে আমি মহিলাসকলৰ সৈতে কাম কৰিম আৰু প্ৰায় 80% মহিলাক আমি লোৱাৰ কথা আছিলে তেওঁলোকক জীৱিকাৰ সুবিধা কৰাৰ উপৰিও আমি এৱাৰনেছবিলাক কৰিম সজাগতা অনুষ্ঠানবিলাক কৰিম পৰিৱেশৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত সজাগতা অনুষ্ঠান কৰা হ'ব আৰু তাৰে আমাৰ কাৰ্যসূচীৰ ভিতৰত আছিলে স্থানীয় পুষ্টিকৰ খাদ্য ব্যঞ্জনৰ সজাগতা আৰু সংৰক্ষণ তাৰ কাৰণে আমি জয়পুৰ মাজুলী সেইবিলাকত আমি অলৰেডি কৰিলোঁ আৰু সেইকাৰণে কাৰ্যসূচী থকা মতে আপোনালোকৰ শদিয়াত আছিলে আৰু আমি কেইদিনমান আগতে আমি খবৰ কৰিছিলোঁ যে যদি বাইদেউসকল উপস্থিত থাকিব পাৰে মহিলাসকলে মোৰ সহকৰ্মীসকলক অনুৰোধ জনাওঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী বিদিশা বৰা মোৰ ঘৰ নামৰূপ ডিব্ৰুগড় জিলাত পৰে আৰু ময়ো অৰণ্যকৰ লগতে জড়িত হৈ আছোঁ আজি আপোনালোকৰ মাজত যি আমি স্থানীয় পুষ্টিকৰ খাদ্য ব্যঞ্জনৰ সজাগতা আৰু সংৰক্ষণ যি আমি আপোনালোকৰ ওচৰত আজি দাঙি ধৰিছোঁ আপোনালোক বহু কেইগৰাকীৰ প্ৰতিযোগী আহিছে আজি বিভিন্ন ধৰণৰ খাদ্য লৈ আহিছে আমাৰ উদ্দেশ্য এইটোৱেই কি যে আজিকালি আমি দেখিবলৈ পোৱা যায় যে বহু শাক পাচলি হওক বা বন্য যি আমাৰ আগৰ পৰাই আমাৰ অসমত আমি জানো যে আমি আগতে ডক্টৰ দৰৱ নাখাইছিলোঁ সকলোবিলাক আমি দৰৱৰ পৰা আৰম্ভ কৰি শাক পাচলি আমি সকলো নিজৰ ঘৰতে তৈয়াৰ কৰিছিলোঁ ঘৰতে আমি জংঘলৰ পৰা গৈ আনি আমি খুবেই আগবঢ়া আছিলোঁ আচলতে ঘৰুৱা ঘৰৰ কাষতে পোৱা যি বন দৰৱ হওক বা বন খাদ্য হওক আমি তাৰে সেই সংৰক্ষণ যাতে আমি কৰিব পাৰোঁ আৰু লগতে যে কিমান পুষ্টিকৰ হয় এইবিলাক খাদ্য তাৰে আমি এটা সজাগতা সভা হিচাপে আমি আজি এই খাদ্যৰ প্ৰতিযোগিতাটো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ আপোনালোকে আজি বহুতো আনিছে বহু পুষ্টিকৰ খাদ্য আনিছে বুলি আশা কৰিছোঁ ইমানে কৈ মই সামৰণি মাৰিছোঁ ধন্যবাদ ছাৰ এইফালে আমাৰ প্ৰতিযোগীসকল পুষ্টিকৰ খাদ্য ব্যঞ্জনৰ ওপৰত তেওঁলোকে প্ৰতিযোগিতা দিব আহিছে কচুত আপুনি কিবা দিছে অকল সুদা কচু নে কচুটো এইটো যে পাতটো আপুনি প্ৰথম শুকুৱাই পেলাই বনাইছে না এনেকৈ কাটি কিনে বনাইছে পিঠা আনি পেলাই আৰু কিছুমানে কচুটো কাটি পেলাই আনি শুকুৱায়ো যে গম পায় সেইটো আজি অলপ মৃণালী বৰুৱা ন মান মছলা পুদিনা মানিমুনি ভেদাইলতা এইবোৰ এনেকুৱাকৈ মিশ্ৰণ নৰসিংহ
ইয়াত গুণাগুণটোৰ বিষয়ে অলপ ক'ব নেকি? ঢেকীয়া এইবোৰ ইত্যাদি দিছোঁ আৰু তাকে গুণাগুণটো অকণমান ক'ব নেকি? ইয়াৰ পৰা আমাৰ কি উপকাৰ হ'ব? আমাৰ পদিনাটো খালে স্বাস্থ্যটো ভালেই হৈ থাকে ভালে বুলি হৈ ক'ব থাকে। পাৰোঁ। তাৰপিছত মানিমুনিটো ভালেই পেটৰ কাৰণে, পেটৰ কাৰণে। ভেদাইলতা আৰু আছে আছে চব আছে মই মানে আজিহে শুনিছোঁ দেই পোৰা মাছ দিছোঁ অঁ আৰু এই কি কয় গাজ টেঙা অকণমান দিছিলোঁ। গাজ টেঙা অকণমান টেষ্টি হ'বৰ কাৰণে। অঁ আচ্ছা এতিয়া সেউজীয়া এই যে লাই কোমলীয়া সেইবোৰ যে তুমি বনালা অঁ তাৰ অলপ গুণাগুণৰ বিষয়ে ক'বা নেকি? লাইটটো চবেই জানে ভিটামিন চি থাকে, কেলচিয়াম পটাছিয়াম আইৰণ এইবিলাক তাইতো এনেও খাবই লাগে সেউজীয়া শাক পাচলি ভাল। ফুলা কাঠফুলা মাছ এইটো মাছৰুম কাঠফুলাৰ লগত মাছ আম টেঙা কলি হৈ জলকীয়া আছে এই যে বিভিন্ন ধৰণৰ আইটেমৰ মাজত এই দুটা ভাবি আহিছে ন বাছি লোৱা নাজানো আহিছে গম পাইছোঁ লেকিন এতিয়া অহা সময়ততো ঘৰত ইফালে সিফালে চালে কোনটো বস্তু নিলে ভাল হ'ব তাত চাগে আৰু কিবা কিবি আছিল 2-3টা বেলেগ বস্তু কিন্তু আপোনাৰ চকু ক'ত লাগিলে আচাৰ নামাগিটা কি খাবলৈ ভাল ন ভাতটো যায় পেটলৈ আচাৰ খালে আচাৰ লগত এই দুটা আচাৰ চাগে মানুহৰ পৰা খুব আদৰ গেলা কেনে শুকুৱাই দিছিলোঁ মাছজনী, তাৰপৰা ডাঙৰ মাছজনী তাৰপৰা সৰিয়হ পুলি চেঙেলী মাছ। মই এনেই দেখিছোঁ দেই শুকুৱাই পেলাই থ'লে এইটো কি মাছটো আনি কিনে শুকুৱালেওতো কৈছিল আপুনি কিয় গেলোৱালে মানে গেলাই ল'লে মাছটো মানে কচুটো গেলা কেনে দিলে মানে ভাল লাগে গোন্ধটো, গোন্ধৰ কাৰণে খাবলৈ ভাল লাগে মানে আল্টিমেটলি তাৰমানে খাবলৈ ভাল হ'ব লাগে এইটোৱে ন খাদ্য বস্তুবিলাক এডপ্ট কৰিছে লৈছে এইটো ভাল কথা খালি এতিয়াতো খাই আপুনি চাগে প্ৰথম খালে মটৰ আৰু তিল ইয়াতো আমি তিলৰ লগত চানাও দিব পাৰিলোঁ হ'লে মটৰ কিয় দিলোঁ মটৰো দিলোঁ আৰু তিলটো দিলোঁ কম্বিনেশ্যনটো দিলোঁ ভাল লাগিল আমাক তাকে ন মটৰ দিয়ে খাই আকৌ মটৰ ভাল লাগে বুলি মটৰ দিছোঁ সৰহভাগে দিয়াৰ কাৰণে দিলে মটৰটো মিলাব চানাতকৈ বেছি হয় আমাৰ কি হয় অকণমান সময় তাৰপিছত আৰু সৰু সৰুকৈ কাটি লৈছোঁ তাৰপিছত মটৰখিনিও সেই বইল কৰি লৈছোঁ তাৰপৰা তিলখিনি প্ৰথমে ভাজি লৈছোঁ তাৰপিছত আৰু খুন্দি কিনে তাৰপৰা লচুন আদা কিবা দি কিনে মছলা দিছে তেল দি কিনে ভাজি লৈছোঁ ভাজি কিনে তাৰপিছত সেই ঔটেঙাটো দিছোঁ ঔটেঙা দিয়াৰ পিছত আকৌ সেই মটৰ দিছোঁ তাৰপিছত আকৌ অকণমান দি থৈ কিনে তাৰপৰা তিলখিনি দি দিছোঁ মানে বেছি সময় নালাগে প্ৰথমে আচলতে বইল কৰি লৈছোঁ যে দিছোঁ আৰু বইল এইটো খালে অলপ টাইমত লাগে তাৰমানে বইল খালে অঁ ঘৰবাৰীয়ে হয় ৰন্ধন প্ৰণালীটোৰ বিষয়ে কৈ দিয়ক অকণমান ৰন্ধন কিনো বইলে কৰিছোঁ ডাইৰেক্ট পানীখিনি গৰম কৰোঁতে এইখিনি দিয়ে দিছোঁ এইখিনি হৈ গৈছে বেছি সময় নালাগে নিমখো দিছোঁ কমকৈ দিছোঁ ফুল অকল এইখিনি অকল জহা ফুল বইল হালধি দিছে হালধি দিছোঁ লচুন আদা দিছোঁ এইটো চাটনি বনালে কিছুমানে তেল চেলো দিছে মাছ ফ্ৰাই কৰিছে ফ্ৰাই মিন্স কি তেল দিছে ন আপুনি গোটেইখিনি বইল আনিলে বইল আনিলোঁ মানে মোৰ ফ্ৰাই কৰিলে সোনকালে হৈ যায় চব্জিটো হ'লেও এইটো থলুৱা হিচাপত কৈছে কাৰণে মই এইটো আনিলোঁ বইলিং কি আনিছে কি এইটো ঢেকীয়া ঔটেঙা পুঠি মাছৰ জোল খালেহে গম পাবা সোৱাদৰ অজল এইবিলাক মাছ হয় নাই হেৰাই যাব ধৰা মাছ মাছৰ লগতে কিছুমান পাতজাতীয় বস্তু যেনেকৈ ধৰক এতিয়া মই ইয়াত চালোঁ খুব এটা চিমিলাৰিটিজ পালোঁ মই ইয়াতে কচু শাকটো প্ৰায় টেবুলতে মই ইয়াতে পাইছে যে আপোনালোকে খুব খায় সেইটো বহুত ভাল কথা আৰু আমি খাব লাগিব তাৰ লগে লগে আমি সংৰক্ষণো কৰিব লাগিব এনেকুৱা নহয় যে আজি কচু পাই আছোঁ তো বনাই আছোঁ মেটাৰ কৰে বাকী গুণাগুণ যিয়ে নহওক কিয় খাই ভাল হ'ব লাগে ডেট মিনছ মই বনাইছোঁ মই খাম মুখৰ জুতিটো হয়নে মই এটা কথা গম পালোঁ ইয়াত টেষ্টটো বহুত মেটাৰ কৰে খোৱাটোৰ টেষ্টটো ভাল হ'ব লাগিব
কোনটোত কি থাকে নাজানে মুখৰ টেষ্টি হ'লে হৈ যায় ন বেছি তো গাঁৱলীয়া মই সেইকাৰণে অনুৰোধ জনাম যে আপোনালোকে এটলিষ্ট খাদ্য বস্তুটো কিয় খায় তাৰ গুণাগুণটো জানিব চেষ্টা কৰিব কাৰণ কেলৈ কিছুমান যেতিয়া তাক কেনেকৈ প্ৰতিপালন কৰিম কেনেকৈ সংৰক্ষণ কৰিম কিছুমান মাছ যিহেতু হেৰাবলগীয়া হৈ আছে হেৰাই গৈ আছে মেবি আৰু 5-6 বছৰৰ মাজত এইখিনি এই মণিশাৰী অজলা মাছো নাথাকিব পাৰে আমি নাজানো নাথাকিবও পাৰে বা এটা ছিজন থাকে যেতিয়া মাছৰ প্ৰজনন হয় মাছৰ যেতিয়া কণী পৰাৰ এটা সময় থাকে এতিয়া মাছৰ ছিজনে মেলিব লাগিব আমি চাফাও কৰি ৰাখিব লাগিব আমি সেইখিনি কৰিব লাগিব তাৰমানে কি কৰিব লাগিব আমাৰ গোটেইকেইটা কথা আল্টিমেটলি কি আহিলে সংৰক্ষণ টেষ্টটোৰ কাৰণে আপোনালোকে খাদ্য বস্তুটো বনাইছে বুলি আপোনালোকে বিচাৰি টেষ্টটো হ'ব লাগে কিন্তু সেই গুণাগুণটো বহুত কেলছিয়াম আছে কিন্তু আমাৰ ভিটামিন আছে কাৰণ চব বস্তু আমি দৰৱে খাই পিনে ভিটামিন আনিব নোৱাৰোঁ বা কেলছিয়াম আনিব নোৱাৰোঁ কিমান দিন দৰৱ খাব খুব বেছি 10 দিন 15 দিনে কিন্তু আমাৰ খাদ্য যদি আমি যদি গম পাওঁ এইটো ভিটামিন আছে কেলছিয়াম আছে সেইটোতো আমি সদায় খাই থাকিব পাৰিম তেতিয়াতো আমাৰ কমি নহয় ন দেহত সেইকাৰণে ইয়াৰ গুণাগুণটো জনাৰ খুবেই প্ৰয়োজন আছে গতিকে কাঠফুলাৰ মাছ কিয় বনাইছিলে কি আছে সুধিব জানি হ'লে ভাল ধন্যবাদ আপোনালোকে আহি পেলাই আমাৰ সময় দিয়াৰ কাৰণে বাইদেউহঁতলৈও ধন্যবাদ থাকিল আমাক এনে এখন প্লেটফৰ্ম দিয়াৰ বাবে হয়নে আমি খাদ্য বনাওঁ কিন্তু আমাৰ খাদ্য সোৱাদটো আমাৰ ঘৰৰ মানুহে লয় আপোনালোকে হয়তো অৰণ্যকৰ পৰা আহি আপোনালোকে আমাৰ খাদ্যৰ জুতি ল'লে সেইকাৰণে আপোনালোককো ধন্যবাদ থাকিল আৰু আমাৰ মহিলাসকলেও ভাল পালে মানে নিজৰ জুতিটো আপোনালোকক দিব পায় ধন্যবাদ থাকিল বাইদেউ তাৰপাছত তৃতীয়তে আছে দীপামণি বাইদেউ দীপামণি গগৈ চতুৰ্থতে আছে বগীতৰা বাইদেউ বগীতৰা গগৈ তাৰপিছত পঞ্চম পাইছে জাহ্নৱী গগৈ বাইদেউ অলপ মহিলাৰ আমি কেটাৰিংটো পালে হ'লে হয় হয় মানে আপোনালোকে এইটোৱে বাছি ল'লে যে থলুৱা খাদ্যৰ ওপৰত সেইটো কাৰণ কি কাৰণ থলুৱা আহাৰ বিচাৰিলোঁ এইটোৱে কাৰণ কি যে আজিকালি বহুত মানে আমাৰ ঘৰুৱা যিবিলাক বা বনৰীয়া যিবিলাক শাক পাচলি হয় আজিকালি বিলুপ্ত হৈ গৈছে আৰু বিলুপ্ত হোৱাৰ এটাই কাৰণ কি যে আমি সেইটো সংৰক্ষণ কৰা নাই বা আমি তাৰ গুণাগুণটো বুজা নাই কাৰণ এতিয়া যদি আপোনালোকে আজি ইয়ালৈ আহি গম পালে যে এইটোৰ গুণাগুণ কি হয় সম্ভৱ আপোনালোকে জনা নাছিলে যে ঢেকীয়া খালে আমাৰ আইৰণ পায় বা পচলা খালে আমাৰ কেলছিয়াম আহে আইৰণ আহে এইকেইটা সম্ভৱ আপোনালোকে জানিছে যদিও ইমান কনফাৰ্ম নাছিলে কিন্তু আজি সম্ভৱ বহুকেইগৰাকী মহিলা কনফাৰ্ম হ'ল যে আপোনালোকৰ এইটো সংৰক্ষণ হোৱা খুবেই প্ৰয়োজন হয় কাৰণ আজিৰ পৰা যদি 10 বছৰৰ পিছত যদি নাথাকিবও পাৰে আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ নাতি নাতিনে নাপাবও পাৰে আমি সেইকাৰণে ভাবিলোঁ যিটো আমাৰ নিজৰ আছে বা যিটো গুণাগুণটো প্ৰয়োজন আছে আমাৰ শৰীৰত সেইকাৰণে ভাবিলোঁ কি যে আমি থলুৱা আহাৰৰ মানে এটা সংৰক্ষণ বা সজাগতা এখন সভা ৰাখোঁ ধন্যবাদ থাকিল যে এই অনুষ্ঠানটোত আপুনি খাদ্যৰ মানে ৰেচিপিৰ প্ৰতিযোগিতাত আপুনি প্ৰথম যে পুৰস্কাৰ পালে তাৰ অনুভৱ কি বনাই আনিছিলে আপুনি ক'বনে মই লাই বইল আনিছিলোঁ জহাভোল আনিছোঁ বইল জহাভোলতো আদা লচুন এইবোৰে দিছোঁ নৰসিংহ তাৰপিছত আকৌ ঢেকীয়া ঔটেঙা মাছৰ জোল আনিছিলোঁ তোমাৰ অনুভৱ কি পালা আৰু কি বনাই আনিছিলা মই মাছ নদী মাছ আৰু পালেং শাক বনাইছিলোঁ আৰু কেঁচা লাইৰ লগত মাছ পুৰি ফ্ৰাই লৈছোঁ চাটনি বনাইছিলোঁ কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে এইটো দিছে এইকেইটা বস্তু দিছে ন এনেকৈ আকৌ বনাবলৈ আৰু ধুনীয়া মানীয় ব্যঞ্জন বনাবলৈ চেষ্টা কৰিব আপোনালোকে এইটো এটা সৰু অনুষ্ঠানহে আৰু যাতে আমি ইয়াতকৈ ধুনীয়া এটা অনুষ্ঠান পাতি ধুনীয়া খাদ্য মানে থলুৱা খাদ্যবিলাক সংগ্ৰহ কৰাৰ লগতে স্বাস্থ্য ভালে ৰাখিব পাৰিম ধন্যবাদ